নমস্কাৰ ভিউৱাৰ্ছ, মই দাদু গোস্বামী। আপোনালোকৰ বাবে আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। মোৰ হাতত আছে এইটো এটা ৰিম'ট। এইটো গেছ কৰক কিহৰ ৰিম'ট হ'ব পাৰে। এইটো কিহৰ ৰিম'ট মই এতিয়া আপোনালোকক দেখাবলৈ গৈ আছোঁ। বলক, এতিয়া এইটো ৰুম কমপ্লিটলি আন্ধাৰ আৰু মই জাষ্ট এইটো ৰিম'ট প্ৰেছ কৰিলোঁ, হৈ গ'ল লাইট অন। এতিয়া য়েছ, আপোনালোকে যোনটো কথা ভাবিছে সেইটোৱে শুদ্ধ। এইটো ৰিম'ট মোৰ সেই লাইটটো অফ অন কৰিবৰ কাৰণে, আৰু সেই লাইটটোৰ এতিয়া চাব অফ, নেক্সট অন। ইয়াৰ কাম কেনেকৈ কৰে, আৰু এইটো খুব কম দামত পোৱা যায়। ইয়াক এমেজনতো আপুনি কিনিব পাব 599 ৰুপিজ। য়েছ, 599। আৰু ফ্লিপকাৰ্টতো পাব। ফ্লিপকাৰ্টত খালি অৱশ্যে ইয়াৰ দামটো অলপ বেছি হয়, 689 হয়। আৰু ইয়াৰ কানেকশ্যন ভিতৰত যোনটো চেঞ্চৰ হয়, মাইনাটো শুই আছে গতিকে বৰ বেছি চিঞৰিও কথা ক'ব নোৱাৰোঁ। ইয়াৰ যোনটো চেঞ্চৰ, এইটোতো খালী ৰিম'টটো, ইয়াৰ চেঞ্চৰটো আছে মেইন বৰ্ডখনৰ লগত। এই বৰ্ডখনৰ ভিতৰত থাকে। এতিয়া এই বৰ্ডখনৰ ভিতৰত চেঞ্চৰটো কেনেকুৱা ধৰণে ফিটিং কৰা হয় সেইটো মই আপোনালোকক দেখাই আছোঁ। অলৰাইট, এতিয়া চাওক, এইখন বৰ্ডৰ ভিতৰত এখন খুলিলে কি জাবৰা ওলাই মই ক'ব নোৱাৰোঁ, কাৰণ এইখন মই বহুত দিন আগতে ফিটিং কৰিছিলোঁ। ভিডিঅ'টোহে বনোৱা নাছিলোঁ দেই, আজি বনাইছোঁ। এতিয়া হৈছে এইটো ডিজিটেল ৰিম'ট ছুইচ ছিষ্টেম। ইয়াৰ DRS ছিষ্টেম বুলি কোৱা হয় এইটো। ইয়াৰ সম্পূৰ্ণ কানেকশ্যন ডায়েগ্ৰামটো ইয়াতে আছে, আৰু ইয়াৰ পৰা এইডাল হৈছে এণ্টিনা। এইডাল এণ্টিনাডাল বাহিৰত থাকে, যোনটোৰ সহায়ত এই ৰিম'টেৰে সেই লাইটটো আমি ইচ্ছা অনুযায়ী অফ অন কৰিব পাৰিম। আৰু এইটোৰ এটা কানেকশ্যন ডায়েগ্ৰাম মই ফটোসহ মই ভিডিঅ'টোত দেখাম বাৰু। এতিয়া মই ইয়াৰ কানেকশ্যনটো ফিজিকেলি দেখাই দিছোঁ। চাওক, সেই ৰেডডাল আমি মেইনৰ লগত জইন কৰিম। অ'কে, নিউট্ৰেল দুটা কমন থাকিব, পইণ্টৰ নিউট্ৰেলৰ লগত, আৰু মেইন নিউট্ৰেল কমন থাকিব। বাকী সেই তাত যে আছে চাৰিডাল আপুনি চাৰিটা লাইটৰ পইণ্টৰ কাৰণে নিব পাৰে। লাইট হওক, ফেন হওক, আপুনি সেই চাৰিটাৰ কাৰণে নিব পাৰে। মই এতিয়া অকল ইয়াত এটা ইউজ কৰিছোঁ কাৰণে বাকী তিনিটা মোৰ টেপ মাৰা আছে। আপুনি সেই এটা পইণ্ট মই আনি তাক মই ছুইচৰ থ্ৰু অপাৰেট কৰিব পৰাকৈ থৈছোঁ। নহ'লে কি হয়, কেতিয়াবা ৰিম'টত অফ কৰি দিওঁ, থাকি যায়, কাৰেণ্ট আহিলে আকৌ জ্বলে। সেইটো কাৰণে মই এই ছুইচটোৰ লগতো ইয়াক কানেক্ট কৰি থৈছোঁ, যাতে সেই ছুইচৰ থ্ৰু মই তাক অফ অন কৰিব পাৰোঁ। এই ৰিম'টটো যথেষ্ট ছেফটি। ইয়াৰ বেকছাইডত অকল 12 ভল্টৰ এটা ট্ৰিপুলে বেটাৰী লাগে, যোনটো আমাৰ ইলেক্ট্ৰিকেল দোকান, যিকোনো দোকানত কিনিবলৈ পোৱা যায়। আৰু বিশেষকৈ কি হয়, আমি বিচনাত উঠি লাইট বন্ধ কৰিবৰ কাৰণে চিন্তা কৰিব নালাগে। আৰু যিহেতু মোৰ ঘৰত সৰু ল'ৰা আছে, সেইকাৰণে মই ভাবোঁ যে এইটো সৰু ল'ৰা ছোৱালী থকা ঘৰত ইউজ কৰিব পাৰে। আৰু খুব ধুনীয়া প্ৰডাক্ট হয়, আপোনালোকে লওক, ইউজ কৰি চাওক। তাৰপিছত নহয়, তাৰ আগতে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু লাইক কমেণ্ট নিশ্চয় কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।